Hey guys, welcome back to my YouTube channel mousumivlog আৰু আশা কৰোঁ ব্লগটো চাই বহুত বেছি ভাল পাব আৰু আজি হৈছে মোৰ বাৰ্থডে বুলি একো আয়োজন কৰা নাই তথাপি সৰুকৈ মানে মই য'ত আছোঁ বাইদেউহঁতৰ ঘৰত তাতে সৰুকৈ অকণমান চেলিব্ৰেট কৰিম গধূলিলৈ আৰু এতিয়া মই তাৰে যা যোগাৰ কৰি আছোঁ দেখুৱাই যাম সকলোখিনি ব্লগটো আৰম্ভ কৰি দিছোঁ। এতিয়াতো আবেলি হ'ল, ৰাতিপুৱাৰ পৰা যি কৰিলোঁ একো দেখুৱাব নহ'লে। ৰাতিপুৱা মই অকণমান বজাৰ কৰিব গ'লোঁ, তাৰপিছত আহি ভাত পানী খাই শুই উঠি এতিয়া ৰাতিলৈকে আয়োজন কৰি আছোঁ আৰু বহুত বেছি নহয় বাৰু, অকণমান ফেমিলিৰ মাজতে আৰু ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ, চাই থাকিব শেষলৈকে। বাৰ্থডে ব্লগ বুলি তেনেকুৱাকৈ একো বনোৱা নাই, তথাপি যিহেতু সকলো কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, মোৰ জন্মদিনৰ দিনটো আপোনালোকক দেখুৱাব লৈছোঁ, কেনেকৈনো পাৰ কৰিলোঁ জন্মদিনটো চাই থাকিব। আজি হৈছে 11 নৱেম্বৰৰ দিনটোতে মই জন্ম হৈছিলোঁ আৰু সেইটো দিনতে মই প্ৰত্যেক বছৰে জন্মদিন পালন কৰি আহোঁ। নাজানো, আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই ভৱিষ্যত দিনবোৰত ভালে কুশলে চলিব পাৰোঁ আৰু আগুৱাই যাব পাৰোঁ। তাৰ বাবে আপোনালোকৰ মৰম আশীৰ্বাদৰ বহুত প্ৰয়োজন আৰু পোলাও বহাই দিলোঁ, পানী দি দিলোঁ, এটা চিটি মাৰালৈকে থাকিম। বনাই আছো জুইত, খৰিত মাংস বনাই আছো। এইটো আমাৰ ৰান্ধনী, সৰু ৰান্ধনী, আৰু ইফালে মই। আজি কাৰ জন্মদিন কৈ দিয়া আকৌ। আৰু কি বনাইছো? পোলাও কৈ দি, কি খালে কৈ দি। কেক খালো আৰু পায়াস আৰু চাহ। আমি ৰাসৰ পৰা আহি গ'লে মাংস খুন্দি খাম, ভাত খাম আৰু পোলাও খাম। এয়া আৰু মাংস বনাই আছো। আমি আজি পোলাও খাওঁ। পোলাও আৰু মাংস আজি মজা লাগব খাই। Wow.
মজা এয়া হৈছে গাইস নামখোলা ৰাস আৰু সব ইমান ধুনীয়া এইবিলাক সব কাৰেণ্টৰে হয় এনে আৰু ডুপ্লিকেট হয় এইডাল অজগৰ এইডাল অজগৰ ভালকে চিনি নাপায় ন অজগৰডাল এইডাল অজগৰ এইডাল এইয়া মাথাটো ওলাই আছে এইডাল অজগৰ গোপিনী হত নাই ৰখো এইয়া গো এই যত ওয়াও 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 কি মজা এয়া হৈছে গাইস নামখোলা ৰাস আৰু সব ইমান ধুনীয়া এইবিলাক সব কাৰেণ্টৰে হয় অজগৰ এনে আৰু ডুপ্লিকেট হয় এইডাল অজগৰ এইডাল অজগৰ ভালকে চিনি নাপায় ন অজগৰডাল এইডাল অজগৰ এইডাল এইয়া মাথাটো ওলাই আছে এইডাল অজগৰ গোপিনী হত নাই ৰখো এইয়া গো এই যত Wow, কি মজা নাইস রাধা Wow, wow, মজা ধুনু না ধুনু গাইস আমি নামখোলা ৰাস চাব আহিছো চাওক কিমান ধুনীয়া এয়া চাওক কাৰেণ্টৰে বনাইছে এইবিলাক এইটো ময়ূৰটো এইটো বলৰাম
কিবা লাগ পাইছে নে নাযাবি কৰাইছো আমি কি কৰা নাম কলা